হেল্ল' এভৰিৱান ষ্টাডি উইথ ৰহিম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈ যোৱা এডভান্স এছামিজ পৰীক্ষাৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰ কেইটা তোমালোকৰ আগত আলোচনা কৰিম। ক. প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম উল্লেখ কৰা। উত্তৰ: বনকুঁৱৰী। খ. ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান। কবিতাটিত উল্লেখ থকা এই মাতৃগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব মাতৃগৰাকী হ'ল পৃথিৱী অৰ্থাৎ ধৰিত্ৰী। গ. অৰ্থলিকা: অব্ৰভেদী শব্দৰ অৰ্থ হ'ল আকাশলংঘা। চন্দ্ৰ শব্দৰ অৰ্থ হ'ল খং অৰ্থাৎ বৰ খঙাল। সীতানাথ ব্ৰহ্মচাৰীৰ দ্বাৰা ৰচিত এখন কবিতা পুথিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব কলমকলি। উঙ: কাঞ্চনজংঘাৰ বুৰঞ্জী এই কবিতাটিৰ প্ৰথম স্তৱকৰ মাজত কোনগৰাকী দেৱতাৰ গুণ আৰু কাৰ্য প্ৰতিফলিত হৈছে? ইয়াৰ উত্তৰ হ'ব মহাদেৱৰ গুণ আৰু কাৰ্য প্ৰতিফলিত হৈছে।